फोरोंगिरियाव खामानि मावना सुसिन चन्द्र बसुमतारिया दिनै आजिरा लाबाय। दिपिलि आदर्श गेजेर आरो गोजौ फरायसालियाव बिगियान आयदायाव फोरोंगिरि महरै खामानि मावनाय सुसिन चन्द्र बसुमतारिया दिनै आजिरा लाबाय। सरकारा थिखाना होनाय नेमखान्थि बायदियै बिदाय होबाय बिगियान आयदानि फोरोंगिरि सुसिन चन्द्र बसुमतारिखौ दिपिलि आदर्श गेजेर आरो गोजौ फरायसालिनि फोरोंगिरि आरो फरायसाफोरा। दिपिलि आदर्श गेजेर आरो गोजौ फरायसालिनि फोरोंगिरि आरो फरायसाफोरा बिदाय होखांनायनि उनाव सुसिन चन्द्र बसुमतारिखौ गामिनि रायजो राजाफोरा गोदोनायाव आर'नाइ गानहोनायजों लोगोसेयैनो खाम, सिफुं, जथा आरो बें पार्टी दामनायजों रंजा बाजायै बरायदों। तामुलपुर जिल्लानि सिङाव थानाय राङाफालि गामिनि सुसिन चन्द्र बसुमतारिया 1986 मायथाइयावनो दिपिलि आदर्श गेजेर आरो गोजौ फरायसालियाव बिगियान आयदायाव फोरोंगिरि महरै खामानि मावनानै दिनै 40 बोसोर जालांबाय। गामिनि रायजो राजाफोरा आरो दिपिलि आदर्श गेजेर आरो गोजौ फरायसालिनि फरायसा फोरोंगिरिफोरा गावखौ रंजा बाजायै बरायनायखौ गोजोननाय फोरमायदों आजिरा लानाय फोरोंगिरि सुसिन चन्द्र बसुमतारिया। लोगोसे फोरोंगिरिनिफ्राय आजिरा लाखांनायनि उनाव फैबाय थानाय समफोराव रायजोनि गोबां मोजां खामानि मावलांगोन होनना फोरमायो आजिरा लानाय फोरोंगिरि सुसिन चन्द्र बसुमतारी। আজি মোৰ চাকৰি জীৱনৰ শেষ। আজি ৰাইজে আদৰণি আছে। মই নিজকে বহুত ধন্য মানিছোঁ। মোৰ ভাল লাগিছে গোটেই চাকৰি জীৱনত মই কি দিলোঁ এইটো হিচাপ কৰিব নাযাওঁ। মই যিমানখিনি পাৰোঁ সেইটো মোৰ ফালৰ পৰা পাৰ্যমানে চেষ্টা কৰিছোঁ আৰু মই দিয়াৰ কাৰণে যত্ন কৰিছোঁ। ভগৱানে যাতে মোৰ এই কৰ্মত সুকলমে মোক 40 বছৰীয়া চাকৰি কালটো মই শেষ কৰিলে তাৰ কাৰণে ভগৱানক ধন্যবাদ জনাইছোঁ। ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যাতে অনাগত দিনত মই এনেকৈ যাতে শিক্ষকতা সমাপ্ত কৰাৰ পিছত যাতে ৰাইজৰ কাম কৰি যাব পাৰোঁ তাৰ কাৰণে মই ভগৱানৰ ওচৰত নিজকে প্ৰাৰ্থনা কৰিছোঁ। মই 1981 চনৰ 1 জানুৱাৰীৰ পৰা মোৰ চাকৰি হৈছে। মোৰ ৰিটায়াৰ্ড হৈছে 2026 চনৰ 30 এপ্ৰিল। আজি মই স্কুলৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনাইছোঁ। তাৰ বাবে মই আমাৰ সমূহ ৰাইজক তথা আমাৰ বিদ্যালয়সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীৰ তথা লগতে আমাৰ এই গাঁৱৰ গোটেই ৰাইজকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ স্কুলখনৰ নাম হ'ল দিপিলি আদৰ্শ হাইস্কুল। মই তাৰ পৰা ৰিটায়াৰ্ড কৰিলোঁ। মোৰ আছিল লেংগুৱেজ টিচাৰ আছিল। মই লেংগুৱেজ টিচাৰ হিচাপে মই তাতে সুদীৰ্ঘ 40 বছৰ মই কাম কৰিলোঁ। আহি থকা দিনত মই ৰাইজক সেৱা কৰাৰ কাৰণে মই ইচ্ছা কৰোঁ। যাতে ভগৱানে যাতে মোক কাৰণে সুস্বাস্থ্য কৰি ৰাখক মই তাকে ওচৰত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজিতো মোৰ অনুভৱটো খুবেই ভাল। মোৰ দুখো লাগিছে। মই ইমান দিন চাকৰি কৰাৰ পিছত আজি মোৰ অৱসৰ। আজি মোক ৰাইজে ইমান উৎসাহেৰে বিদায় দিছে তাৰ কাৰণে মই ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এম.ই. স্কুলখন স্থাপন হৈছিল সেই টাইমত প্ৰায় তেখেতে আছে। তেখেতৰ চাকৰি হ'ল 1/1/1986 86ৰ পৰা আজি 30/4/2026 ৰিটায়াৰ হ'ল তেখেতে। মোটামুটি 40 বছৰ। তেখেতে 40 বছৰ কাল আমাৰ বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰিল। তেখেতে যথেষ্ট কষ্ট কৰিল সেই টাইমত যেতিয়া আমাৰ স্কুলত বড়ো মিডিয়ামত বিজ্ঞান শিক্ষক নাছিল। তেখেতে ছায়েন্সৰ মানুহ আছিল। আমাৰ ল'ৰা ছোৱালী যথেষ্ট সহায় কৰিছিল সেই টাইমত। আৰু তেখেতৰ সেই যিটো অৱদান সেই টাইমত যেতিয়া বড়ো মিডিয়ামত আমি BSc শিক্ষক আমি বেছি নাপাওঁ, ছায়েন্সৰ মাষ্টাৰ আমাৰ নাই। তেখেতে যথেষ্ট কষ্ট কৰি তেখেতে সেই টাইমত এম.ই. অকল নহয় হাইস্কুলতো কাম কৰিছিল। তেখেতে হাইস্কুলৰো বিজ্ঞান পঢ়াইছিল। এনেকুৱা পঢ়াই আজি আমাৰ বিদ্যালয় আজি এই অৱস্থা হ'ল। আৰু তেখেতে দীৰ্ঘদিনৰ যিটো কাৰ্যকালত তেখেতৰ যোৱা যিটো এপ্ৰিল মাহত সমাপ্ত হ'ল। গতিকে এখেতৰ যাতে পিছৰ যিখিনি কাৰ্যকাল আছে ভগৱানে যিখিনি যদি ৰাখে তেখেতে যাতে আৰু সমাজৰ কাৰণে কাম কৰক সেইটো মই কামনা কৰিলোঁ।